ওয়েলকাম টু মাই চেনেল মোৰ মৰমৰ অকণিসকল। আজি আমি পঢ়িম অসমীয়া পদ্য আৰু তোমালোকেও মোৰ লগত পঢ়ি যাবা, ঠিক আছে? তো তাৰ আগতে এই ফল মূলখিনি দেখিছানে? এই ফল মূলখিনি হৈছে আমাৰ শৰীৰৰ কাৰণে অতি ভাল। তো তাৰ আগতে আমি জানি লোৱা ভাল যে এই ফল মূলখিনিনো নামনো হয়নো কি, হয়নে? এইটো হৈছে অমিতা, আনাৰস, লিচু, ডালিম, নাৰিকল, আম, আঙুৰ, কল, বগৰী, কঁঠাল, কমলা, জলফাই। এই গোটেইখিনি আমি ফল মূল খাব লাগে, আমাৰ শৰীৰ সুস্থ থাকে। তো আজি তেনেহ'লে আমাৰ কবিতাটো আৰম্ভ কৰোঁ, হয়নে? তোমালোকে মোৰ লগতে পঢ়ি যাবা। কল, কঁঠাল, কমলা, খাই যোৱা ৰমলা, আম, জাম, লিচু খাম, মিঠা মিঠা সোৱাদ পাম। পকা পকা বগৰী, টপ টপ সৰে, ৰুমি জুমি দুয়ো আহি কোচ পাতি ধৰে। অকণিসকল মোৰ লগত তোমালোকে আকৌ এবাৰ পঢ়িবা। কল, কঁঠাল, কমলা, খাই যোৱা ৰমলা, আম, জাম, লিচু খাম, মিঠা মিঠা সোৱাদ পাম। পকা পকা বগৰী, টপ টপ সৰে, ৰুমি জুমি দুয়ো আহি কোচ পাতি ধৰে।